যিটো জমদুৱাৰ সমষ্টি আছে গোসাইগাঁও সমষ্টিৰ অন্তৰ্গত ইয়াৰ 7,800 মানে কি কয় 87 অসমীয়াত কি কয় সেইটো 7,887 লোকে মানে জইন কৰিব অলৰেডি আহিছে মানে সেইখিনি জইন কৰিব আৰু আপোনালোকে চবেই জানে যে ইয়াত BPF হিচাপে দেউৰী নাৰ্জীহাৰী ডাঙৰীয়া BTC নিৰ্বাচনত জয়যুক্ত হৈছিলে কিন্তু তেখেতে পিছত বিজেপিত যোগদান কৰিছে আৰু EM হিচাপে আজি BTCত কাম কৰি আছে গতিকে এই হিচাপে আমাৰ যিমান জমদুৱাৰ সমষ্টি তেখেতৰ ফলোৱাৰ্ছ আছিলে এই গোটেইখিনি আজি বিজেপিত যোগদান কৰিছে অকল ইয়াত নহয় গোটেই গোসাইগাঁও এৰিয়াত জইনিং প্ৰগ্ৰাম আমাৰ কেইদিনমান আগৰ পৰা চলি আছে আৰু আহি থকা দিনটোতো চলিব গতিকে সেই হিচাপে মই ভাবোঁ যে এয়া এটা ভাল লক্ষণ যে ৰাইজে আজি বিজেপিৰ প্ৰতি এটা আস্থা লৈ ভাল চবে দলে বলে মানে একেলগে কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে চ' আমিতো 100+ টাৰ্গেট লৈছোঁ বিজেপি প্লাছ যিখিনি আমাৰ এলায়েন্স আছে আৰু সেইটো লৈ 100তকৈ বেছি চিট আমি পাব বুলি আমি আশা কৰিছোঁ আৰু সেই হিচাপে আমি কিছুমান মানে কি কয় কাৰ্যসূচী লৈ পেলাই কণ্টিনিউ কাম কৰি আছোঁ গতিকে আজি ইয়াত আহিছোঁ মই ভাবোঁ গোসাইগাঁও সমষ্টি আজিৰ পৰা ক্লিয়াৰ হৈ যাব আজিৰ পৰাই আৰম্ভ হ'ব গোসাইগাঁও সমষ্টি বিজেপিৰ দখলত আহি আজি BTC ডেপুটি চিফে কৈছে যে আমি অকলে নিৰ্বাচন খেলিম তো আপোনালোকৰ আগন্তুক বিধানসভাৰ নিৰ্বাচনত চিট শ্বেয়াৰিং হ'বনে নাই নহয় চাওঁ সেইটো সময়ে ক'ব কিন্তু আমাৰ যিহেতু এলায়েন্স আছে কাউন্সিলত এই বিষয়ত আমি সেইটো কথা মানে বেছিকৈ লক্ষ্য ৰাখিম তাত যাতে আমাৰ এলায়েন্সৰ বাদে অন্য জয়যুক্ত নহয় গতিকে আমাৰ এলায়েন্সৰ মাজৰ পৰা UPPL হওক বিজেপিয়ে হওক মানে এইটো যাতে জিকাটো নিশ্চিত হয় সেইটো লৈ পেলাই আমি ৰণকৌশল তৈয়াৰ কৰি পেলাই একেলগে আমি কাম কৰিম আজি যে 7,000তকৈ অধিক মানুহ বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব তেওঁলোকে কোন দলৰ পৰা আহি আছে নাই তেওঁলোকে মূলকৈ BPFৰ বাকী যিখিনি মানে আপোনাৰ বিশিষ্ট ব্যক্তিসকল আছে কিছুমান আমাৰ যুৱসকল আছে যিসকলে কোনো পাৰ্টিৰ মেম্বাৰশ্বিপ নাছিলে বা কোনো পাৰ্টিত ফৰ্মেলি জইন কৰি থকা নাছিলে গতিকে তেনেকুৱা মানুহে আজি এক্টিভলি কাম কৰিবৰ কাৰণে বহুতে আহিছে আমাৰ দলত আৰু মূলকৈ BPF দলৰ আমাৰ ইয়াত মানে আহিছে আৰু বাকীখিনি ইণ্ডিভিজুৱেলি চবে ইচ্ছা প্ৰকাশ কৰিছে আৰু সেই হিচাপে আহিছে সমষ্টিত যিবিলাকে মোক ভোট দিছে তেওঁলোকে BPFক ভোট দি ভাল পাই ভোট দিয়া নাছিল এইটো প্ৰমাণ পাইছে যোৱাবাৰ যে 2015 যে BTC ইলেকশ্যন হৈছিল তাৰ আমাৰ BPFৰ কেণ্ডিডেট টিকেন বসুমতাৰী কিমান পাইছিল 6,500 কিমান পাইছিল মই এইবাৰ BPF কেণ্ডিডেট হিচাপে পাইছোঁ 17,500 পাইছোঁ মই গতিকে more than 10,000 people they did not support BPF also but they supported me and voted in favor of me গতিকে এতিয়া যিবিলাক BPF মানুহবিলাকে 6,000ৰ পৰা তলে বাকী থাকি গৈছে বেছিভাগ মোৰ লগত আহিছে মোটামুটি 6,000ৰ ভিতৰত মোৰ লগত মোটামুটি 4,500 মোৰ লগত আহিছে গতিকে গোটেইবিলাক BPF যিবিলাক আমাৰ কৰ্মীবিলাক আছে নিশ্চয় মোৰ লগত কণ্টেক্ট কৰি আছে আমি পৰ্যায়ক্ৰমে চব আহি যাম বুলি কৈছে বিধানসভা নিৰ্বাচনত আপোনাৰ যিহেতু বিজেপি তেতিয়া সোমালে যদি প্ৰাৰ্থিত্ব দিয়ে আপোনাৰ বিজেপিৰ পৰা তেতিয়াহ'লে জয়ী হোৱা কিমান সম্ভাৱনা আছে মইতো তেনেকুৱা বিচৰা নাই তথাপিও প্ৰাৰ্থী কি কয় এইটো পিছত চিন্তা কৰিম নহয় যিকোনো প্ৰাৰ্থী দিলে আপোনাৰ সমৰ্থকসকলে বিজেপিৰ হয় কিমান ভোট কৰিব পাৰে জয়ী হোৱাৰ সম্ভাৱনা কিমান আছে বিজেপিৰ প্ৰস্পেক্টটো আমাৰ বেছি আছে কাৰণ আমাৰ ইয়াত দুটা সমষ্টি শ্ৰীৰামপুৰ আৰু আমাৰ জমদুৱাৰ দুটা ফুল আমি উইনাৰ কেণ্ডিডেট আছোঁ ইয়াত আৰু এইফালে আমাৰ চৰাইবিল আছে চৰাইবিলত আমাৰ বিজেপি দলে কিমান পাইছিল 10,000 চামথিং পাইছিল আৰু UPPL পাইছিল চৰাইবিল হয়তো ইয়াতো পাইছে মোটামুটি আমাৰ গোসাইগাঁও সমষ্টিত বিজেপিৰ বাদে বেলেগ দল জিকি যোৱাটো মই দেখা নাই আৰু প্ৰস্পেক্টো নাই গতিকে বিজেপি দল ইয়াৰ পৰা জিকি যাম আৰু জিকাৰ কাৰণে আমি দেহকে লাগি কাম কৰি যাম